আৰু ৰোহিতে আঁকা সেই ফটোখন মই লৈ ললো আৰু ৰোহিতক পুনৰবাৰ বহুত বহুত ধন্যবাদ যে ইমানখিনি সন্মান দিয়াৰ কাৰণে। আৰু সন্মুখত দেখি থকা এই শিৱলিংগৰ আৰ্হিত যে মন্দিৰটো আপোনালোকে দেখিছে, এই মন্দিৰটো কোনো মিস্ত্ৰীয়ে বনা নাই। অলপমান আচৰিত হৈছে নে আপোনালোকে? তো পূজা কৰা হৈ গ'ল, এবাৰ বাইকখনকে ষ্টাৰ্ট কৰি দিওঁ নেকি? তো ৰাইজসকল, মোৰ হাতত যে এখন আপোনালোকে ছবি দেখি আছে, মোৰে ছবি হয় এইখন। তো এই ছবিখন মানে ল'ৰা এজনে মোক আঁকি গিফ্ট দিছে। আৰু এইখন দেখাত যদিও সাধাৰণ মানে কাঠ পেঞ্চিলেৰে আঁকা ছবি যেন লাগি আছে, কিন্তু অলপ ইউনিক ষ্টাইলত বনাইছে ছবি। আৰু মোৰ এই ছবিখন আঁকা ল'ৰাজনৰ নাম হৈছে ৰোহিত সূত্ৰধৰ, আৰু ৰোহিতৰ ঘৰ হৈছে কৃষ্ণাইত, মানে আমাৰ গোৱালপাৰা জিলাৰে। আৰু ৰোহিতে এই ছবিবিলাক যে আঁকে, এইবিলাক দেখাত যদিও নৰ্মেল ছবি যেন লাগি আছে আপোনালোকৰ, কিন্তু অলপ ইউনিক ষ্টাইলত আঁকে। এই ধৰক এডাল মেচৰ খাটি জ্বলাই ল'লে, আৰু সেই জ্বলি থকা খাটিটোৰে মানে এখন ছবি আঁকি দিলে এনেকুৱা, আৰু লিপষ্টিকেৰো মানে ছবি আঁকে। তো সেই ইউনিক টেলেণ্টেড ৰোহিত সূত্ৰধৰৰ লগত আজি আপোনালোকক চিনাকি কৰি দিম বুলি ভাবিছো। তো বলক আমি ৰোহিতৰ ঘৰলৈ যে যাত্ৰাটো মানে ভিডিঅ'টো আৰম্ভ কৰো। আৰু ৰোহিতৰ ঘৰত যোৱাৰ আগতে সেই যে মই এখন ৰয়েল এনফিল্ডৰ নতুনকৈ বাইক লৈছো, আপোনালোকে গমেই পাইছে। তো সেই বাইকখনৰ আজি পূজা কৰিব আহিছিলো আৰু পাগলাটেং মন্দিৰত। তো ইয়াতে পূজা টুজা কৰি লওঁ, তাৰপিছত গৈ আছো ৰোহিতৰ ঘৰত। আৰু বাইক মানে নতুন নহয়, এইখন মানে ছেকেণ্ড হেণ্ড এখন লৈছো আৰু মানে কোনোমতে চলে আৰু কাম। মানে এটা ইচ্ছা আছিল ৰয়েল এনফিল্ডৰ এখন বাইক চলোৱা মানে কিনা, তো এইকাৰণে কিনি ললো আৰু এইখন। চলি যাব আৰু ক'ৰবাত গ'লে এতিয়া লৈ যাম আৰু এইখন। আৰু বাইক পূজা মানে সৰু সুৰাকে নহয় আৰু অলপমান ডাঙৰকে পাতিছো ইয়াতে পাগলাটেং মন্দিৰত। মানে আজি নিৰামিষৰ এটা জব্দখানা পাতিছো ইয়াতে। তো আপোনালোকে যদি মোবাইলৰ মাধ্যমেৰে যদি খাব পাৰে অলপ খাই লওক। আৰু আপোনালোককো মই বাইক কিনা খানা খুৱাম আৰু ক'ৰবাত যদি লগ পাওঁ আপোনালোকক। আৰু এইপিনে আমাৰ মহিলা কমিটি, পুৰুষ কমিটি সকলোৱে মানে চব্জি কাটাত লাগি গৈছে আৰু। তো প্ৰথমতে তলত যিটো মন্দিৰ আছে সেই মন্দিৰটোত পূজা কৰি লওঁ, আৰু তাৰপিছত ওপৰত গৈ বাইকখন পূজা কৰিম। তো আমাৰ তলৰ পূজা কৰা হৈ গ'ল, এতিয়া আমি বাইক পূজা কৰিব গৈ আছো আৰু ওপৰত। তো পূজা কৰা হৈ গ'ল, এবাৰ বাইকখনকে ষ্টাৰ্ট কৰি দিওঁ নেকি? আৰু ছেকেণ্ড হেণ্ড বাইক এখন কিনি কোনেও ইমান ফূৰ্তি নকৰে, কিন্তু উপায় নাই আৰু কেতিয়াবা আহি যায় এনেকুৱা জছ, মানে বাইক ছেকেণ্ড হেণ্ডে হওক বা ফাৰ্ষ্ট হেণ্ডে হওক। বাইকখনক ইয়াতে থৈ দিলো, আৰু এতিয়া তলত গৈ অলপমান খিচিৰি আয়োজন কৰিছো না, তো সেইখিনি অলপমান খাই লওঁ, আৰু তাৰপিছত গৈ আছো কি নাম আছিল তাৰ নামটো পাহৰি গলো, তো তাৰ ঘৰত। মানে ৰোহিতৰ নামটো কিবা মুখতে অহা নাছিল। আৰু এইবিলাক পাৰ চৰাইবিলাক দেখিছে কি ধুনীয়াকে উৰি আছে। আৰু এইপিনে আমাৰ খানা চানা সকলো ৰেডি, বস্তা চস্তা পাৰি দিছো, আৰু 1 2 3 তো খোৱা মানুহবিলাকো আহি গ'ল। আৰু এতিয়া খোৱা চোৱা হওক, তাৰপিছত আমি যাবলৈ চেষ্টা কৰিম। আৰু আমাৰ পূজা খানা গোটেইখিনি হৈ গ'ল, আৰু এতিয়া যাব লাগে কৃষ্ণাই লৈ, মানে ৰোহিতৰ ঘৰলৈ। তো বলক আমি ৰোহিতৰ ঘৰলৈ এইবাৰ সেই যাত্ৰাটো আৰম্ভ কৰোঁ। ছবিটো মানে সকলোৱে থাকে এনেকুৱা পেঞ্চিলেৰে, কিন্তু ৰোহিতে যিটো ইউনিক ষ্টাইলত ছবিবিলাক আঁকে নহয়, আপোনালোকে দেখিলে আচৰিত হৈ যাব। আৰু ৰোহিতৰ দৰে বা শৰৎ ৰাভাৰ দৰে বা বিশ্বজিৎ কোচৰ দৰে যদি আপোনালোকৰো যদি ওচৰে পাজৰে এনেকুৱা ইউনিক মানে টেলেণ্টেড ল'ৰা ছোৱালী আছে, তো মোক জনাব, মই সেইবিলাকৰ মানে ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিম। আৰু আহি পাই গ'লো এয়া সন্মুখত কৃষ্ণাই বজাৰ। আৰু কৃষ্ণাই বজাৰখন পাৰ হৈয়ে এই ৰাইট চাইডে যিটো ৰাস্তা দেখিছে, তো এই ৰাস্তাটোৰে এনেকৈ সোমাই যাব লাগিব মানে ৰোহিতৰ ঘৰলৈ। গুগল মেপৰ মতে এইটো ৰাস্তাৰে 230 মিটাৰ মান যোৱাৰ পিছতে পাই যাম ৰোহিতৰ ঘৰ। আৰু মোক আজিলৈকে গুগল মেপে সঁচা ৰাস্তা দেখাই পোৱা নাই, তো আজিও পুনৰবাৰ আহি পাই গ'লো এটা ভুল ৰাস্তা, মানে এইফালে যি নহয় ৰোহিতৰ ঘৰ। আৰু লাগি গ'ল আমাৰ খেলি মেলি, মানে গুগল মেপে দেখাই আছে এইটো ৰাস্তা, কিন্তু যাব দি আছে আমাক ইপিনেহে ৰোহিতে। তো গৈ আছো আৰু গৈ পাওঁ নে নাই, গৈ থাকো এনেকৈ। আমাৰ ৰাস্তা ভুল হোৱা দেখি সেই ৰোহিতে মানে আগবাঢ়ি নিব আহিছে আৰু। তো এতিয়া টেনশ্যন নাই আৰু, গৈ পাম ৰোহিতৰ ঘৰ। আৰু সন্মুখত এয়াই হৈছে ৰোহিত সূত্ৰধৰ। ছবিখন অঁকা এখেতে হৈছে ৰোহিত সূত্ৰধৰ। আৰু ৰোহিতে মানে নৰ্মেলি ছবি নাআঁকে, অলপমান বেলেগ অলপ ইউনিক ষ্টাইলত ছবিবিলাক আঁকে। তো আপোনালোকক সকলোখিনি দেখুৱাই দি আছো। আৰু ৰোহিতেও মানে ছবি আঁকা এটা কাৰখানা টাইপ বনাই দিছে ঘৰতে, মানে সেই চাইণ্টিষ্টবিলাকে যে পৰীক্ষা কৰে, তো তেনেকুৱা এটা বনাই দিছে। আৰু সন্মুখত এইটো হৈছে ৰোহিতৰ কাৰখানা, মানে ৱৰ্কশ্বপ আৰু এইটো। তো ইয়াতে মানে ছবিবিলাক এনেকৈ আঁকে, তো এইবিলাক আছে কিছুমান। তো ৰোহিত এই দুটা কি বস্তু? এইটো সব লাইট হয়। তো ইয়াতে মানে ড্ৰয়িং কৰাতে অলপ ভাল হয়, ডিটেইলিং কৰাতে অলপ ভাল হয়। ৰোহিতৰ কাৰখানাটো মানে অলপ প্ৰফেচনেল কাৰখানা বুলি ক'ব পাৰি আৰু। তো ইয়াতে এনেকে এইবিলাক বনাই লৈছে, আৰু ইয়াতে মানে ছবিবিলাক আঁকে। আৰু ৰোহিতে মোৰ যিখন ছবি আঁকিছিল, তো এইখনে হৈছে এই ছবিখন। তো ৰোহিত বহুত বহুত ধন্যবাদ মানে ইমান সন্মান দিয়াৰ কাৰণে। আৰু ৰোহিতে এই ছবিখন অলপ ইউনিক ষ্টাইলত আঁকিছিল, তো আপোনালোকক কৈ দিব ৰ'ব। তো কেনেকে আঁকিছিল এইখন? এইটো মই গ্লাছটো হাতত লৈছিলো, এইটো ওপৰত ৰাখিছিলো, হাতৰ ওপৰত লৈ, আৰু গ্লাছৰ ভিতৰত পানী আছিল। তো অলপ বেছিকে পানী লৈছিলো, অলপ কম লৈছিলো, কমৰ পৰা ষ্টাৰ্ট কৰি বেছিকৈ লৈছো, লোৱাৰ পিছত এইটো ড্ৰয়িংটো কৰিছো। তো ৰোহিত ইয়াৰ উপৰি আৰু কি কি আঁকিছা?
ইয়াৰ উপৰি এইবোৰ বনাইছিলো অ। এইবোৰৰ পৰা আৰু ইউনিক টাইপৰ কৰিছিলো জুই দি কৰিছো আৰু আৰু আছে চেম্পু দিও কৰিছিলো ধান দি বনাইছিলো দুৰ্গা মা তো এইখন মানে ধানেৰে আঁকিছে দুৰ্গা মা কমপ্লিট এই মাজৰ এইখিনি মানে আঁকিছে ৰঙেৰে কিন্তু বাকীখিনি গোটেইখিনি ধানেৰে বনোৱা আৰু ইয়াৰ উপৰি আৰু বহুত কেইখন এনেকুৱা ছবি আঁকিছে ৰোহিতে মানে কিছুমান অলপ ইউনিক ইউনিক ষ্টাইলত মানে বেলেগ বেলেগ ধৰণৰ বস্তু ব্যৱহাৰ কৰি তো এই ৰুমটোৰ ভিতৰত যিহেতু অলপমান পোহৰটো কম হয় তো এইখিনি আমি বাহিৰত লৈ গৈ এতিয়া আপোনালোকক দেখাই আছো ধুনীয়াকে আৰু আপোনালোকে তাৰক মেহতা কা উল্টা চশমা যদি চিৰিয়েলখন দেখিছে তো এখেতক আপোনালোকে নিশ্চয় চিনি পাইছে তো এইটোও মানে এনেকে আঁকিছে আৰু কলমেৰে আৰু ইয়াৰ উপৰি এইবিলাকো এনেকে আঁকিছে আৰু আপোনালোকে ইয়াত যে দুখন ফটো দেখিছে সিদ্ধু মুছেৱালা আৰু কেকেৰ এই দুখন ছবি একেলগে আঁকিছে তো আপোনালোকে আজিকালি যে দেখা পাই থাকে কিছুমানে মানে এডাল ষ্টিকত কলম দুটা বান্ধি লয় তাৰপিছত একেলগে দুখনকে ছবি আঁকি থাকে তো এই দুখন ছবিও মানে একেলগে আঁকিছে এটা সময়তে আৰু এইবিলাক ছবি আঁকাৰ সময়ত ৰোহিতে ভিডিঅ' কৰে আৰু সেইবিলাক ৰোহিতৰ এটা ইউটিউব চেনেল আছে তাতে আপলোড কৰে তো আপোনালোকে চাব পাৰিব কেনেকে আঁকে আৰু ইয়াত যিমান বিলাক আপোনালোকে ছবি দেখিছে এইবিলাক কিন্তু এনে নৰ্মেলি আঁকা ছবি নহয় মানে বেলেগ বেলেগ কিবা কিবি টেকনিক ব্যৱহাৰ কৰি কৰি আঁকিছে এইবিলাক ছবি দুৰ্গা মাৰ ছবিও আছে ইয়াতে এখন আৰু ইয়াতে যে দুৰ্গা মাৰ আপোনালোকে ছবিখন দেখি আছে এইখন অলপ ইউনিক ষ্টাইলত বনাইছিল মানে আঁকিছিল তো এইখন কেনেকে আঁকিছিলা এইটো মেচেৰে বনাইছিলো মেচেৰে মানে জ্বলাই জ্বলাই বনাইছিলো আৰু বেকগ্ৰাউণ্ডটো চাৰ্কল পেঞ্চিল দি ব্লেক কৰিছিলো আৰু ইয়াতে যে এজনী ছোৱালীৰ আপোনালোকে ফটো এখন দেখিছে এইটো এটা বিৰাট ডাঙৰ এটা মেছেজ দিছে চাওক কিছুমানে নিজৰ সৌন্দৰ্যলৈ যে গৌৰৱ কৰে তো এইটো মানে এটা চাইডত ছোৱালীজনীৰ সৌন্দৰ্য দেখুওৱা হৈছে আৰু এটা চাইডত চাওক ভিতৰত সকলোৰে এনেকুৱাই কংকাল থাকে তো সেইকাৰণে নিজৰ ৰূপক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে মানে এই চিত্ৰখনৰ জৰিয়তে মানে সুন্দৰ এটা মেছেজ দিবলৈ চেষ্টা কৰিছে আৰু ৰোহিতে তো ভাল লাগিছে আৰু এইটো ছবিখন দেখি আৰু ইয়াতে যে এখন আপোনালোকে ছবি দেখিছে তো এইখন এখন দুৰ্গা মাৰ ছবি আঁকিছে কিন্তু এইখন ব্লেক পেপাৰ আছিল আৰু ব্লেক পেপাৰত হোৱাইট পেঞ্চিলেৰে আঁকিছে নহয় জানো হোৱাইট পেঞ্চিলেৰে আঁকিছে আৰু এইখন ধৰক কাঠ পেঞ্চিলেৰে আঁকিলে ছবি এখন ইৰেজ কৰিব পাৰি মুচিব পাৰি ভুল হলে কিন্তু ইখনত ভুল হলে মুচিব নোৱাৰি আৰু একেবাৰতে মানে ছবিখন আঁকিছে চাওক কি ধুনীয়াকে আৰু আমি মূৰ ধুবৰ কাৰণে যে চেম্পু ব্যৱহাৰ কৰো তো সেই চেম্পুৰে এই ছবিখন আঁকিছে হনুমানৰ ছবিখন চেম্পুৰে কেনেকে আঁকিছিলে এইখন পেকেটেৰে বনাইছিলো পেকেটটো কাটি মানে বনাইছিলো ডাইৰেক্ট মানে ব্ৰাছত লোৱা নাছিলা ব্ৰাছত লোৱা নাছিল মানে পেকেটটো কাটি ডাইৰেক্ট মানে পেকেটটোৰে এনেকে আঁকি দিছে তো এইখন এখন হনুমানৰ ফটো বা ধুনীয়া হৈছে আৰু সন্মুখত দেখি থকা এই ছবিখন সেই এঙাৰেৰে বনাইছে মানে আংৰা বুলি কয় আৰু আমাৰ এইটো চাইডত তো চাওক না সেই DSLR মানে ফটো উঠাৰ নিচিনা ইমান ক্লিয়াৰ হৈছে ফটোখন তো চেলুট এটা কথা ক'বাচোন এই কিছুমানে যে লাইভ ছবি আঁকিব পাৰে ধৰক সন্মুখত বহি আছে দেখি দেখি এনেকে আঁকি দিয়ে তো তুমি এনেকে পাৰা নে আঁকিব পাৰো আঁকিছেনে আঁকিছো দুটামান আঁকিছো মান আঁকিছো তো ইমান আঁকা নহয় কিন্তু পাৰিব আৰু এনেকুৱা বিভিন্ন ধৰণৰ ছবি আঁকিছে ৰোহিতে তো গোটেইখিনি দেখাটো বাৰু সম্ভৱেই নহয় তো দুখন এখন দেখাই দিছো আপোনালোকক সেইটো চকুটো চাওক কি ধুনীয়াকে আঁকিছে মানে সঁচাকে ৰোহিতৰ টেলেণ্টক কিন্তু মানিব লাগিব মানে বেলেগ ধৰণৰ টেলেণ্টেড ল'ৰা কিন্তু যে দেখিছে আপোনালোকে লতা মংগেশকাৰৰ এখন ছবি এনেকে আঁকিছে আৰু এই ছবিখন এই মৰাপাত গছৰ যে ভিতৰত যে থাকে এইটো আমাৰ ইয়াত পাতাহী বুলি কোৱা হয় আৰু তো ইয়াত জুই লগাই দি তেনেকে মানে আঁকিছে আৰু এইখন আঁকি থাকোতে ইয়াতে অলপমান জুইও লাগি গৈছে মানে আপোনাৰো যদি ছবিখন জুইৰে আঁকিব বিচাৰে তো স্ক্ৰীনত আহি থকা এই নম্বৰত যোগাযোগ কৰিব পাৰে মানে ৰোহিতৰ লগত আৰু এইবিলাক চাওক কি ধুনীয়া ধুনীয়া ছবি আঁকি থৈছে মানে কিমানখন দেখাম আপোনালোকক মানে শেষে নহ'ব ইমানবিলাক ছবি আঁকিছে আৰু ৰোহিতে যিমানবিলাক ছবি আঁকিছে ছবিবিলাক মানে একদম ৰিয়েল টাইপ হয় আৰু তো এইটো দেখিছে এইটো মানে এনে ৰেণ্ডমলি আঁকিছে আৰু এনেকুৱা হয়তো এনেকুৱা চেহেৰা মানুহ নাথাকিব পাৰে কিন্তু একদম একজাক্ট এনেকুৱা হৈছে মানে আৰু ৰোহিতে ধুনীয়া ধুনীয়া ছবি আঁকাৰ দৰে মানে ৰোহিতৰ দেউতাকেও মানে কাঠৰ কিছুমান এনেকুৱা সামগ্ৰী বনাই আৰু পালেং চেয়াৰ টেবুল মানে এনেকুৱা কাম কৰে আৰু ৰোহিতৰ দেউতাকে ৰোহিত এই পালেং বিলাক যে দেউতাই যে বনাই এনেকে তো এইবিলাক তোমালোকৰ দোকান আছে নেকি দোকান নাই ঘৰতে বনাই তো কোনোবাক লাগিলে ঘৰতে আহে আপোনালোককো যদি কেতিয়াবা প্ৰয়োজন হয় এনেকুৱা কাঠৰ বস্তুৰ তো ইয়াতে আহিব পাৰে ৰোহিতৰ ঘৰলৈ আৰু এইবিলাক লৈ যাব পাৰে ধুনীয়াকে আৰু সন্মুখৰ এই বক্সটোৰ ভিতৰতে ৰোহিতে যে ছবিবিলাক আঁকে তাৰে মানে পেঞ্চিল সঁজুলিবিলাক আছে আৰু এইবিলাক ধুনীয়া ধুনীয়া ছবি আৰু এই মোৰ যে ছবিখন আঁকিছিল তো এই ফটোখন দেখি দেখি এনেকে আঁকিছিল তো ৰোহিত এনে মানুহে কোনোবা তোমাক ছবি আঁকিব দিয়ে নে নাই দিয়ে ন আৰু এই মোৰ যিখন ছবি আঁকিছা এই ছবিখন তো এইখন আঁকোতে কিমান দিনমান সময় লাগিছে দিন মানে যদি একেবাৰে যদি বহি কৰো তেনেহলে 2 ঘণ্টাতে হ'ব 2 ঘণ্টা 3 ঘণ্টা লাগিব কি আচৰিত মানে মোৰ এই ধুনীয়াকে যে ছবিখন আঁকিছে এই ছবিখন বোলে যদি কণ্টিনিউ আঁকে আৰু তো 2 ঘণ্টা মানৰ ভিতৰতে বোলে কমপ্লিট হৈ যায় আৰু ইয়াৰ উপৰি সেই গ্লাছৰ ওপৰত মানে গ্লাছ কাটাৰ মেচিনেৰে এনেকে ঘঁহি এই বিৰাট কোহলিৰ মানে ছবিখন এনেকে বনাইছিল
বাপৰে বাপ অদ্ভুত টেলেণ্টেড। শেষত একাপ চাহ খাইলো ৰোহিতৰ ঘৰত, আৰু চাহখিনি খাই উঠিয়ে আপোনালোকক এটা বহুত ডাঙৰ শিৱ মন্দিৰ দেখাই আছো। আৰু ৰোহিত আৰ্ট ক্লাছেছ বুলি এখন দোকান খুলিছিলে, য'ত মানে ছবি আঁকি আঁকি বিক্ৰী কৰিছিল আৰু কিছুমানক শিকাইছিল, কিন্তু আৰ্টিষ্টক সন্মান দিব নাজানে আমাৰ সমাজে, আৰু যাৰ ফলত ৰোহিতৰ এই দোকানখন বন্ধ হৈ গ'ল। ৰোহিতে আঁকা সেই ফটোখন মই লৈ ললো, আৰু ৰোহিতক পুনৰবাৰ বহুত বহুত ধন্যবাদ যে ইমানখিনি সন্মান দিয়াৰ কাৰণে। আৰু এতিয়া ৰোহিতৰ গাঁৱতে এটা শিৱ মন্দিৰ আছে বহুত ডাঙৰ, তো শিৱ মন্দিৰটো এবাৰ দেখাই দিছো। কিমান দূৰ ইয়াৰ পৰা? খোজকাঢ়ি যাব পাৰি। তো ঠিক আছে, আপোনালোকে চাই থাকক। আৰু এইবাৰ মোৰ বাইক বাদ দি সেয়া প্ৰীতমৰ বাইকত আহি গলো, মানে স্কুটিত, আৰু প্ৰীতমৰ লগত গৈ আছো। এটা ইউনিক শিৱ মন্দিৰত মৃদুল দাই গোটেই অসমবাসীক দেখাই দিব, বলক। গৈ আছো, আৰু প্ৰীতমেও বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে, আৰু ইউটিউব চেনেল এটা আছে, আৰু ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে চাব। আৰু মই ভাবিছিলো আমাৰ ঘৰৰ ওচৰৰ ৰাস্তাখিনিয়ে বেয়া নেকি, কিন্তু মোৰ ফটোৱে ৰাস্তা ভাল নাই, মানে সকলো ৰাস্তা এনেকুৱাই, মানে গাঁৱৰ ৰাস্তাবিলাক বিশেষকে। কি ক'ব আৰু এইবিলাক চাওক, ইয়াতে নদীয়ে ক'ব নাই কিয়ে ক'ব এইবিলাকক, সাংকেতি ল'ব পাৰিব। আৰু আহি পাই গলো এটা সন্মুখত শিৱ মন্দিৰ, মানে কৃষ্ণই বজাৰৰ একেবাৰে কাষতে আছে, আৰু ইয়াতে এনেকে হাতী বা গৰু এইবিলাক মানে অলপ ইউনিক ষ্টাইলত মানে বনাই ৰাখিছে বস্তুবিলাক, তো এইবিলাক কিবা কিবি এনেকে ৰাখিছে। আৰু এইটো চাইডত সন্মুখত এটা আছে প্ৰকাণ্ড ডাঙৰ এটা শিৱলিংগ, এইটো এটা। আৰু এই মন্দিৰটোৰ বিষয়ে এটা কথা জানিলে আপোনালোকে আচৰিত হ'ব, যে এই মন্দিৰটো যে দেখিছে শিৱলিংগ বা যিমান ইয়াত বস্তুবিলাক দেখিছে, এইবিলাক কোনো মিস্ত্ৰীয়ে বনা নাই, মানে গাঁৱৰ মানুহবিলাকে কোনোবাই হাত কৰে, কোনোবা ধৰক দোকান আছে গেলামাল দোকান, তেওঁলোকে বনাইছে। তো দাদা মিস্ত্ৰীৰো বনা নাই এইটো? বনোৱা নাই, আমাৰ গাঁৱৰে মানুহ গোটেইগিলা মানুহ হেল্প কৰি বনাইছে। মেইন মিস্ত্ৰী আছে এজন, নাই এতিয়া, ক'তবা ঘৰতে আছে নেকি সি, হেৰে মেইন মানে ধ্ৰুৱ কৰ্মকাৰ নাম, মানে টেলেণ্ট, গোটেইখিনি টেলেণ্টটো তাৰে আৰু কি, আমি লগতে হেল্প কৰিছো। কিন্তু তেখেতেওতো মিস্ত্ৰী নহয়? মিস্ত্ৰী নহয়, মিস্ত্ৰী একো কাম কৰা নাই, মিস্ত্ৰী নহয়, হাত কৰি খাওঁ আমি, হাতোৱা মানুহ হয়, আমি মানে সি মিস্ত্ৰীও নহয়, এনে আইডিয়াতে বনাইছে আৰু কি। তো চিন্তা কৰক আপোনালোকে, চেষ্টা কৰিলে মানুহে কি কৰিব নোৱাৰে। চাওক কিমান ধুনীয়াকে এটা শিৱলিংগ বনাই দিছে, আৰু কিবা কিবি আছে মই দেখাই আছো। আৰু সন্মুখত দেখি থকা এই সাৰ গৰুটো মানে এওঁলোকৰ গাঁৱৰ মানুহে বনাইছে আৰু কোনোবাই, আৰু এইবিলাক যিমান বিলাক বস্তু দেখি আছে সকলোবিলাক এই গাঁৱৰ মানুহে বনোৱা, মানে চেলুট জনাব লাগিব গাঁৱৰ মানুহখিনিক। আৰু কি কি বনাইছে ইয়াতে এনেকুৱা? তো ইয়াতে মানে যিমান বস্তু দেখিবলৈ আছে গোটেইখিনিতো ইউনিকনেছে ভৰপূৰ। সেইপিনে আছে এটা পানীৰ টেংকি, সেইটো মানে এনে নৰ্মেলি মানুহে চিমেণ্টেদি বনাই ৰাখে বা বজাৰৰ পৰা কিনি আনে, কিন্তু সেইটো তেখেতসকলে এনেকুৱা মানে ইউনিকনেছ বস্তু ভাবে বনাইছে, সেইটো আপোনালোকে চাই ল'ব। আৰু ৱালটো যে আছে, ৱালটো মানে তাৰ ওপৰত স্নেক বহুৱা আছে, গোটেইখিনি ইউনিক বনাই। আৰু তেখেতসকলে এজন কমিটি মেম্বাৰ আছিলে, তেখেত মানে বৰ্তমান আমাৰ লগত নাই, আমাক এৰি গুচি গৈছে। তো তেখেতৰ যে হাত দুটা আছে, হাত দুটা তাতে বনাই ৰাখিছে, আৰু সেইটোত মানে আমি বহিবও পাৰিম, সেইটোৱে ইউনিকনেছ আছে। আৰু এইটো চাইডত বনাই ৰাখিছে আই লাভ মহাদেৱ, মানে এনেকুৱা ইউনিক মন্দিৰ, মানে কি ক'ম আৰু। ইয়াত দেখি থকা এই ময়ূৰ চৰাই বিলাকো মানে ইয়াৰ গাঁৱৰ মানুহে বনোৱা, মানে কি ক'ব আৰু, বেলেগ বেলেগ ধৰণৰ বস্তু বনাই থৈ দিছে। আৰু এইটো চাইডে এটা পানীৰ টেংকি আছে, আপোনালোকক দেখাই আছো। আৰু এই শিৱলিংগটোৰ কাষতে মানে ৱালৰ ওপৰত থকা এই সাপ বিলাকো গাঁৱৰ মানুহে বনাইছে। আৰু এই পানীৰ টেংকিটো চাওক না, কেটলিৰ আৰ্হিত মানে বনাইছে। এনে সাধাৰণতে মঠ মন্দিৰ বিলাকত ধৰক চিনটেক্সৰ পানীৰ টেংকি থাকে, কিন্তু ইয়াৰ পানীৰ টেংকিটো চাওক না, এইটো চিমেণ্টেৰে বনাইছে, আৰু এইটো একদম কেটলিৰ আকাৰত বনাইছে। তাৰ তলত এইডাল গছৰ, মানে এইডালো কিন্তু চিমেণ্টেৰে বনোৱা, দেখাত যদিও গছ যেন লাগি আছে। তো চাওক কি ধুনীয়াকে বনাই ৰাখে। এই মন্দিৰটোৰ মানে এজন বয়োজ্যেষ্ঠ ইয়াতে কৰ্মী আছিল, আৰু কৰ্মী মানে তেওঁ মেম্বাৰ আছিল এই মন্দিৰটোৰে। তো তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ স্মৃতি হিচাপে এই হাত দুখন, মানে তেখেতৰ হাত দুখনৰ নিচিনাকে এনেকে বনাই ৰাখিছিল। আৰু সেই ককাজনৰ মানে হাতত 6টা আঙুলি আছিল, মই ককা বুলিয়ে কৈছো যিহেতু বয়োজ্যেষ্ঠ। তো ইয়াতে সেনেকে বনাইছে, আৰু ইয়াত মানে মানুহ বহিব পাৰে। তো এবাৰ প্ৰীতমক বহি দেখাব দিম ৰ'ব আপোনালোকক। তো ইয়াত ধুনীয়াকে এনেকে মানুহবিলাকে বহিব পাৰে, আৰু সেই ককাৰ হাতত বহি থকা যেন লাগিব। আৰু এই মন্দিৰটোত এটা কুকুৰ আছিল, কুকুৰটো মানে মন্দিৰটো মানে অলপ পহৰা দিয়াৰ নিচিনাকে আছিল, আৰু কিন্তু সেই কুকুৰটোক যোৱা বছৰ 5টামান কুকুৰে মানে কি কৰিছে, আৰু এই বিশ্বকৰ্মা পূজাৰ সময়ত মাৰিছিল, আৰু তাৰে স্মৃতিত ইয়াতে কুকুৰৰ এটা প্ৰতিমূৰ্তি বনাই থৈ দিছে। আৰু এই কুকুৰটোৰ নাম আছিল বিট্টু। তো সেই বিট্টুৰ স্মৃতিত মানে এনেকে এটা প্ৰতিমূৰ্তি বনাই থৈ দিছে, আৰু এওঁলোকৰ সৃষ্টিৰাজি সঁচাকে চেলুট জনাইছো, এই চেলুট। আৰু জীৱ জন্তুৰ প্ৰতি মানুহৰ কিমান সন্মান তাকে যেন প্ৰমাণ কৰি দিলে এই কুকুৰটো, মানে নাম বিট্টু আছিল, আৰু বিট্টু এনেকুৱা এটা প্ৰতিমূৰ্তি বনাই থৈ দিছে। এইটো 1 বছৰমান হ'ল ন? এইবাৰ বিশ্বকৰ্মা পূজা আহিলে 1 বছৰ হ'ব। আৰু এই মন্দিৰটোত মানে গৰুও আছে। ইয়াতে কিমানটামান গৰু আছে? এটাই আছে ন? সাধু। আৰু এই মন্দিৰটোত কুকুৰ, পাৰ চৰাই, এনেকুৱা গৰু, মানে বিভিন্ন ধৰণৰ জীৱ জন্তু আছে। আৰু এজন মানুহক যিমান সন্মান দিয়ে, তেওঁলোকে এই জীৱ জন্তুখিনিক সমানে সন্মান দিয়ে। তো আপোনালোকেও যদি কৃষ্ণত থকা এই শিৱ মন্দিৰটোলৈ আহি পোৱা নাই, তো আহি যাব, মানে মেইন ৰাস্তাৰ পৰা বেছি দূৰ নহয়, আৰু 200 মিটাৰমান হ'ব। আৰু ইয়াত এই দাদাজনক যে দেখিছে, তো এওঁলোকে মানে প্ৰত্যেক দিনে এই মন্দিৰটো চাফা কৰে, আৰু ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। আৰু মোৰো ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিছে। আৰু এই শিৱলিংগটোৰ ভিতৰতে আৰু এটা শিৱলিংগ আছে। আৰু আপোনালোকে আই লাভ বঙাইগাঁও, আই লাভ তেজপুৰ, আই লাভ মানে অমুক তমুক সেইবিলাক বহুত দেখিছে, কিন্তু ইয়াত চাওক
আই লাভ মহাদেৱা মহাদেৱ মানে এনেকে লিখা আছে। তো এইটোৱে আছিল ৰোহিত সূত্ৰধৰ মোৰ বাইক কিনা আৰু এই শিৱ মন্দিৰৰ ওপৰত বনোৱা এটা ভিডিঅ'। তো ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তো শ্বেয়াৰ কৰি দিব আৰু